students, আজি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা পাৰ্ট 2 বিষয়ে আলোচনা কৰিম। পাৰ্ট 1ত আমি ইতিমধ্যে কেনেকৈ এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা হয় তাৰ বিষয়ে আলোচনা কৰিছোঁ। আমি পাৰ্ট 1ত কৈছিলোঁ যে বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁতে আমি প্ৰথমে সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট এইদৰে আমি গঠন কৰিম। এতিয়া আমি পাৰ্ট 2ত একৰ্ডিং টু টেন্স কাল অনুসৰি কেনেকৈ বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ নিয়া হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। কিয়নো টেন্স অনুসৰি বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ গঠন কৰোঁতে বেলেগ বেলেগ হ'ব পাৰে। আমি জানো যে টেন্স হ'ল তিনিটা: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। এতিয়া এই তিনিটা টেন্সক প্ৰতিটোকে 4টা ভাগত ভাগ কৰা হৈছে: simple, continuous, perfect and perfect continuous। যদি আমি কওঁ বা আমি এইটো ক'ব পাৰোঁ simple present, present continuous, present perfect continuous, simple past, past continuous, past perfect continuous, simple future, future continuous, future perfect continuous। এতিয়া শেষৰ এই ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ এই টেন্সটো আমি ব্যৱহাৰ নকৰোঁ, গতিকে আমি তাৰ বিষয়ে এতিয়া আলোচনা নকৰোঁ। এতিয়া প্ৰথমে আমি লওঁ প্ৰেজেন্ট সিম্পল টেন্স অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্স। সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যসমূহ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ নিওঁতে আমি কিছু কথা জানিব লাগিব। এতিয়া প্ৰথমে সিম্পল প্ৰেজেন্ট টেন্স মানে কি? সিম্পল প্ৰেজেন্ট টেন্স মানে হ'ল কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট সিম্পল টেন্সত বাক্য এটা গঠন কৰোঁতে আমি সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত এছ বা ইএছ যোগ দি গঠন কৰিম। এতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কোনবোৰ? সেইবোৰ হ'ল যেনে হি, সি, ইট, ৰাম বা যিমানবোৰ এটা বুজা বস্তু আছে সকলোবিলাক হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। এই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰসমূহৰ লগত ভাৰ্বৰ লগত এছ বা ইএছ যোগ দি আমি প্ৰেজেন্ট সিম্পল টেন্সত বাক্য এটা গঠন কৰিম। এতিয়া আমি মনত ৰাখিব লাগিব যে কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো আমি প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত আমি এছ বা ইএছ যোগ দিম। এতিয়া উদাহৰণস্বৰূপে মই বজাৰলৈ যাওঁ, আই গো টু মাৰ্কেট। আমি ভাত খাওঁ, উই ইট ৰাইচ। তুমি ভাত খোৱা, ইউ ইট ৰাইচ। তাই বজাৰলৈ যায়, she goes to market। ৰামে ভাত খায়, ৰাম ইটছ ৰাইচ। ল'ৰাবোৰে বল খেলে, দ্য বয়জ প্লে বল। এইদৰে আমি প্ৰেজেন্ট সিম্পল টেন্সত বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ আমি অনুবাদ কৰিম। ইয়াত আমি সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট যে প্ৰেজেন্ট সিম্পল টেন্সত আমি ভাৰ্ব 1 ফৰ্মটো ব্যৱহাৰ কৰি বাক্য এটা অসমীয়াৰ পৰা আমি ইংৰাজীলৈ অনুবাদ কৰিম। এতিয়া প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যসমূহ আমি এইদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰোঁ। তাৰ আগতে আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স মানে কি তাৰ বিষয়ে জানি লওঁ আহা। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স মানে হ'ল কোনো কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজালে তাৰ ভাৰ্বটো আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিম। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত সেন্টেন্স এটা গঠন কৰোঁতে আমি সাবজেক্ট প্লাস ইজ, এম, আৰ প্লাস ভাৰ্ব 1 প্লাস আইএনজি প্লাস অবজেক্ট আমি এইদৰে গঠন কৰিব লাগিব। এতিয়া ইজ, এম, আৰ তাৰ ব্যৱহাৰ ইজটো হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত, হি, সি, ইট, ৰাম তাৰ লগত ইজ হ'ব, এমটো হ'ব আইৰ লগত, আৰটো হ'ব ইউ আৰু যিমান প্লুৰেল ফৰ্ম আছে বহুবচন আছে ইউ, উই, দে আদি বহুবচনৰ লগত আৰটো হ'ব।
এতিয়া আমি ইজেম আৰৰ বিষয়ে বা ব্যৱহাৰৰ বিষয়ে আমি জানিলোঁ। এতিয়া প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স মানে কি বুলি কৈছিলোঁ যে কোনো কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজালে তাৰ ভাৰ্বটো আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিম। গতিকে এই বৰ্তমান সময়ত চলি থকা বাক্যসমূহ যদি আমি পাওঁ তেতিয়া আমি সাবজেক্ট প্লাছ ইজ এম আৰ প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট প্লাছ এটচেট্ৰা এইদৰে গঠন কৰিব লাগিব। যেনে মই স্কুললৈ গৈ আছোঁ, আই এম গোয়িং টু স্কুল। আমি পথাৰত ফুটবল খেলি আছোঁ, উই আৰ প্লেয়িং ফুটবল ইন দ্য ফিল্ড। তুমি ঘৰলৈ গৈ আছা, ইউ আৰ গোয়িং টু হোম। তাই এখন চিঠি লিখি আছে, চি ইজ ৰাইটিং এ লেটাৰ। সিহঁতে এখন দলং সাজি আছে, দে আৰ মেকিং এ ব্ৰিজ। দে আৰ মেকিং এ ব্ৰিজ বা দে আৰ বিল্ডিং এ ব্ৰিজ। BRIDGE ব্ৰিজ মানে দলং। এইদৰে আমি প্ৰেজেণ্ট কণ্টিনিউয়াছৰ বাক্যসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰোঁ। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট মানে হ'ল কোনো কাম বা ঘটনা বৰ্তমান কালত বা বৰ্তমান সময়ত শেষ হোৱা বুজালে তাৰ বাক্যবোৰ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে সাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বত থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট এইদৰে আমি গঠন কৰিব লাগিব। এতিয়া হেভ আৰু হেজৰ ব্যৱহাৰটো হ'ল হেভ হ'ব ফাৰ্ষ্ট পাৰ্চন আই, উই, ছেকেণ্ড পাৰ্চন ইউ, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত হেভটো হ'ব আৰু হেজটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত অৰ্থাৎ হি চি ইট আদি এটা বুজোৱা বস্তুৰ লগত হেজটো হ'ব। আই হেভ, উই হেভ, ইউ হেভ, ইউ হেভ, হি চি ৰাম হেজ এণ্ড দে হেভ। এইদৰে আমি হেভ হেজৰ ব্যৱহাৰ কৰিম। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি বুলি কৈছিলোঁ কোনো কাম বা ঘটনা বৰ্তমান সময়ত বা কোনো কাম বা ঘটনা বৰ্তমান সময়ত শেষ হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। মই এটা অংক কৰিলোঁ। মই এটা অংক কৰিলোঁ কামটো মোৰ ইতিমধ্যে শেষ হৈছে। আই হেভ ছলভ এ ছাম। আমি খেলত জিকিলোঁ, উই হেভ ৱন দ্য গেম। তুমি এখন চিঠি লিখিলা, ইউ হেভ ৰিটেন এ লেটাৰ। ৰাম ঘৰলৈ আহিল, ৰাম হেজ কাম হোম। এইদৰে আমি প্ৰেজেণ্ট পাৰফেক্টৰ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰোঁ। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে কি? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে হ'ল কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হয়। কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে সাবজেক্ট প্লাছ হেভ বিন, হেজ বিন প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট প্লাছ চিন্স ফৰ প্লাছ এটচেট্ৰা। ইয়াত চিন্স আৰু ফৰ সময় বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। চিন্সটো পইণ্ট অফ টাইমত ব্যৱহাৰ কৰিম আৰু ফৰটো পিৰিয়ড অফ টাইমত ব্যৱহাৰ কৰিম। গতিকে আমি ইয়াৰ ডেফিনিশ্যনটো মনত ৰাখিব লাগিব যে কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হয়। এতিয়া মই গুৱাহাটীত 2000 চনৰ পৰা বাস কৰি আছোঁ। 2000 চন হ'ল পইণ্ট অফ টাইম। আই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স 2000 ইয়াৰ। মোৰ দেউতাই এই অফিচত বহু দিনৰ পৰা কাম কৰি আছে। বহু দিন বুলি কওঁতে এটা পিৰিয়ড অফ টাইম হ'ল। ইয়াত আমি ফৰ ব্যৱহাৰ কৰিম। মাই ফাদাৰ হেজ বিন ৱৰ্কিং ইন দিছ অফিচ ফৰ ছেভাৰেল ডেইজ। এইদৰে আমি বাক্যসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। ইয়াত আমি প্ৰেজেণ্ট টেন্সৰ ভাগকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰেজেণ্ট চিম্পল,
প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। বাক্যসমূহ কেনেকৈ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে মন দি শুনিবা, শুনি কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। চেষ্টা কৰি মেইনলি বিশেষকৈ সময়টো কোনটো সময়ত কামটো হৈছে সেইটো বুজিবলৈ চেষ্টা কৰিবা। সেই সময়টো অনুসৰি টেন্স অনুসৰি বাক্যসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ গঠন কৰিবা। তেতিয়া চাবা তোমালোকৰ বাক্যসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ নিওঁতে শুদ্ধ হ'ব। ধন্যবাদ।